Hello everyone. এয়া চাওক আমাৰ বৰপেটাৰ ফাকুৱাৰ প্ৰথম দিনাখনৰ ৰাতিপুৱা ভাগৰ দৃশ্য। এনেকৈয়ে আমাৰ কাৰ্যসূচীখন আৰম্ভ হয়। তিনিদিনীয়া কাৰ্যসূচী এইবাৰ। এয়া ৰাইজিং ক্লাবৰ উদ্যোগত মুকলি পথত হোৱা হলীগীত প্ৰতিযোগিতা। এই প্ৰতিযোগিতাখনত অংশগ্ৰহণ কৰাৰ বাবে আমাৰ স্থানীয় দলসমূহে প্ৰতি বছৰেই বহুত আগ্ৰহেৰে বাট চাই থাকে। এনেদৰে বৰপেটা সত্ৰৰ পৰা আৰম্ভ কৰি বাটে বাটে হলীগীত গাই সকলো দলেই আমাৰ ৰাইজিং ক্লাবত গৈ উপস্থিত হৈ গৈ তাত বঁটাসমূহ বিতৰণ কৰা হয় আৰু তাত সকলো দলে একত্ৰিত হৈ একেলগে হলীগীত গাই বহুত ফূৰ্তি তামচা কৰে। আপোনালোকক মই যিমানখিনি পাৰোঁ সিমানখিনি ভিডিঅ' ক্লিপটোত দেখাবলৈ চেষ্টা কৰিছোঁ, কিন্তু বহুত দীঘল হয় প্ৰচেছনখন, গোটেইখিনি কাভাৰ কৰিব নোৱাৰিলোঁ। আপোনালোকে যোনে যোনে বৰপেটাত দেউল চাব অহা নাই নিশ্চয় আহিব। ভিডিঅ' বা ফটোত চোৱাতকৈ নিজে আহি দৰ্শন কৰি নিজ চকুৰে চাই যোৱাটো বহুত বেলেগ। গতিকে সকলোৱে বৰপেটাৰ দেউল চাবলৈ আহিব, মোৰ ঘৰৰ নিমন্ত্ৰণ থাকে। এয়া চাওকচোন, সৰু ডাঙৰ সকলো মিলি কিমান ফূৰ্তি কৰিছে আৰু ধুনীয়া ধুনীয়া ভিডিঅ' আছে। এতিয়ালৈকে আপোনালোকে চাই থাকক। বাই বাই।